নমস্কাৰ বিভাস কিচেনৰ পৰা আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ কঁঠালৰ গুটিৰ খাৰ। তো কঁঠালৰ গুটিৰ খাৰ আহক তেনে বনাওঁ আমি এতিয়া। প্ৰথমতে মই এনেদৰে দুটা ফল লৈছোঁ। তাৰ পিছত ফলখিনি মই ভালদৰে ধুই বাকলিটো এৰুৱাই এনেদৰে দুফাল কৰি কাটি লৈছোঁ। তাৰ পিছত এতিয়া মই এনেদৰে দীঘলকৈ কাটি এনেদৰে মিডিয়াম সাইজত পিচ কৰি কাটি যাম গোটেইখিনিয়ে। এনেদৰে দীঘলকৈ এবাৰ কাটি আকৌ পিচ কৰি মিডিয়াম সাইজত কাটি যাম গোটেইখিনিয়ে। ফলখিনি মোৰ কাটি ৰেডি কৰি লোৱা হৈ গ'ল। তাৰ পিছত এয়া আমাক লাগিব কঁঠালৰ গুটি। এইখিনি মই অকণমান থেতেলিয়াই ল'ম এতিয়া। এনেদৰে কঁঠালৰ গুটিখিনি মই বাকলিটো এৰুৱাই অলপ থেতেলিয়াই লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে এনেদৰে। তাৰ পিছত কেৰাহীত গৰম তেলত মই এটা জলকীয়া সৰুকৈ কাটি দি দিছোঁ আৰু তাত কাটি থোৱা ফুল আৰু কঁঠালৰ গুটিখিনিও ইয়াতে দি দিলোঁ। গোটেইখিনিয়ে দি দিলোঁ। তাৰ পিছত এতিয়া সোৱাদৰ অনুযায়ী নিমখ অকণমান দিলোঁ আৰু হেতাখনেৰে এনেদৰে গোটেইখিনিয়ে মিক্স কৰি দিছোঁ। এতিয়া এয়া এচামুচ মই কলখাৰ দি দিছোঁ। ঘৰতে বনোৱা কলখাৰ হয়, সেইবাবে বেছি দিব নালাগে, অকণমান দিলে হৈ যায়। আৰু কেতিয়াবা যদি আপোনালোকৰ কলখাৰ নাথাকে তেনেহ'লে ইয়াতে আমাৰ যিটো খোৱা ছ'ডা আছে সেইটো ইয়াতে দিব পাৰে কলখাৰৰ সলনি। তাৰপিছত এতিয়া মই 3 মিনিটমান সময়ৰ বাবে এইখিনি সিজিবলৈ দিওঁ। এয়া 3 মিনিট সময় হৈ যোৱাৰ পিছত ধুনীয়াকৈ পানীটো উঠিছে আৰু ফুল আৰু কঁঠালৰ গুটিখিনিও আধা সিজা যেন হৈ গৈছে। এনেকুৱা দেখিছে। এতিয়া মই আকৌ 2-3 মিনিটমান সময়ৰ বাবে থৈ দিওঁ আৰু ভালদৰে সিজিবৰ বাবে। এনেদৰে 2-3 মিনিট সময় হৈ যোৱাৰ পিছত এয়া মোৰ গোটেইখিনি একেবাৰে ভালদৰে সিজি গৈছে। ফুল আৰু কঁঠালৰ গুটি গোটেইখিনিয়ে ভালদৰে সিজি গৈছে আৰু মোৰ হৈ গ'ল এতিয়া কঁঠালৰ গুটিৰ খাৰ। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু তাৰপিছত এয়া চাওক মোৰ কঁঠালৰ গুটিৰ খাৰ আপোনালোকক পৰিৱেশন কৰি দেখুৱাই দিছোঁ। আপোনালোকেও এনেদৰে মোৰ নিচিনাকৈ কেতিয়াবা বনাই খাই চাব আৰু কেনেকুৱা লাগে মোক নিশ্চয় জনাব। আহক তেন্তে আমাৰ নেক্সট ৰেচিপিটোলৈ আহিছোঁ এতিয়া। আৰু আমাৰ এতিয়া নেক্সট ৰেচিপিটো হৈছে কোমোৰা ফ্ৰাই। আহক তেন্তে বনাওঁ। কোমোৰা ফ্ৰাই বনাবৰ বাবে প্ৰথমতে মই কোমোৰাখিনি এনেদৰে কাটি লৈছোঁ। একেবাৰে পাতলকৈ এনেদৰে কাটি লৈছোঁ। আৰু এতিয়া মই ডাঙৰ বাচন এটাত বেচন 3 চামুচ লৈ ল'ব লাগিব। এয়া বেচন লৈ লৈছোঁ। এনেদৰে 3 চামুচ বেচন লৈ ল'লোঁ। তাত এতিয়া মই এখন চামুচেৰে এয়া চাউলৰ গুড়ি আৰু তাৰপিছত নিমখো দি দিলোঁ আৰু এয়া হালধি গুড়ি এচামুচ দি দিলোঁ। তাৰপিছত এতিয়া মই অকণমান এনেদৰে গোটেইখিনি মিক্স কৰি দিম চামুচেৰে। আৰু অলপ মিক্স কৰি লোৱা হোৱাৰ পিছত মই কাপ এটাৰে পানী অকণকৈ দি এইখিনি আকৌ মই মিক্স কৰি যাম। এটা স্মুথ পেষ্ট বনাই ল'ম এইখিনিৰে পৰা। এয়া চাওক পেষ্টটোৰ কনচিষ্টেঞ্চিখিনি আপোনালোকে চাই ল'ব পাৰে। একেবাৰে বেছি গটাও নহয়, একেবাৰে পনীয়াও নহয়। আৰু এইটো ৰেডি হৈ গ'ল। আৰু তাৰপিছত এতিয়া কাটি থোৱা কোমোৰাখিনি মই ইয়াতে এপিচকৈ দি যাম। পেষ্টখিনি একেবাৰে ভালদৰে কোমোৰা কেইপিছত লগাই দিম। এইফালে আকৌ তেল গৰম হ'বলৈও দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই এপিচ কোমোৰা ইয়াতে দি দিলোঁ আৰু মাজতে এনেদৰে মই অকণমান লুটিয়াই দিছোঁ। আনটো ছাইডেও ভালদৰে ফ্ৰাই হ'বলৈ দিছোঁ। আৰু এইখিনি বনাওঁতে মই মিডিয়াম ফ্লেমত বনাই যাম গোটেইখিনিয়ে। এইখিনি আধা ভজা টাইপ হোৱাৰ পিছত আকৌ এপিচ মই কোমোৰা ইয়াতে দি দিলোঁ।
এইখিনি মই একেবাৰে ৰঙচুৱা হৈ যোৱালৈ ফ্ৰাই কৰি যাম আৰু মাজে সময়ে হেতাখনেৰে এনেদৰে লুটিয়াইও থাকিম। এয়া দেখিছে অকণ অকণকৈ ৰঙচুৱা হৈ আহিছে। এনেদৰে খাবলৈ বৰ সোৱাদ লাগে। চাওক মোৰ 2 মিনিটমান সময় হৈ যোৱাৰ পিছত এয়া মোৰ ধুনীয়াকৈ কোমোৰা ফ্ৰাইখিনি ৰঙচুৱা হৈ গৈছে আৰু ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। তাৰপিছত মই তেলৰ পৰা নমাই থলোঁ। আকৌ মই এতিয়া বাকীখিনিও একেদৰে বনাই যাম। এতিয়া মোৰ কোমোৰা ফ্ৰাই গোটেইখিনি প্ৰায় বনোৱা হৈয়ে গ'ল। এয়া মোৰ কোমোৰা ফ্ৰাই ৰেডি হৈ গ'ল খাবৰ বাবে। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাব আৰু খাবলৈ বৰ সোৱাদ লাগে। আপোনালোকে খাই চাব, তেতিয়া মোক নিশ্চয় ক'ব যে হয় খাই বৰ সোৱাদ লাগে। আপোনালোক সকলোকে বহুত ধন্যবাদ জনালোঁ দুয়োটা ৰেচিপি এনেদৰে ভালদৰে চোৱাৰ বাবে শেষলৈকে। আৰু আগলৈও এনেদৰে চাই থাকিব বুলি আশা থাকিলে আৰু মোৰ নতুন ভিডিঅ'ৰ আপডেটছবিলাক পাই থাকিবৰ বাবে মোৰ বিভাছ কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, একেবাৰে নাপাহৰিব। ধন্যবাদ।